Hey guys, আজি মই আমাৰ তামোল বাগানৰ পৰা আৰু অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি তামোলৰ ওপৰত ভিডিঅ' নহয়, আজি মেইনলি আনাৰসৰ ওপৰত ভিডিঅ'। আনাৰস ৰুবলৈ আনিছোঁ মানে এয়া। আজি মানে তামোল বাগানৰ মাজত মানে আনাৰসটো লগাম আৰু মই এতিয়া আপোনালোকক আনাৰসৰ পজিটিভ ছাইড আৰু নিগেটিভ ছাইড হেল্থ বেনিফিট এইবিলাকৰ কথা ক'ম আনাৰসৰ ওপৰত। ভিডিঅ'টো চাই থাকিব। মই আমাৰ তামোল বাগানৰ মাজতে আনাৰসৰ গছ ৰোপণ কৰিবলৈ আৰম্ভ কৰিছোঁ। একেটা মাটিৰ সঠিক ব্যৱহাৰ কৰি যদি আমি আন এটা লাভজনক ফলৰ খেতিও কৰিব পাৰোঁ, তেন্তে ই কৃষকৰ বাবে এটা ভাল পদক্ষেপ হ'ব পাৰে। আনাৰস গছ বেছি যত্ন নালাগে, ভালদৰে পানী ওলাই যাব পৰা মাটিত সহজে ভাল হয়। মই প্ৰথমে ঠাইখিনি পৰিষ্কাৰ কৰি লৈছিলোঁ, তাৰপিছত সৰু গাঁত খান্দি আনাৰসৰ পুলিবোৰ ৰোপণ কৰিলোঁ। গছৰ মাজত প্ৰায় 2 পৰা 3 ফুট দূৰত্ব ৰাখিলে ভাল। আনাৰস কেৱল সুস্বাদু ফলেই নহয়, ইয়াত ভিটামিন চি, ফাইবাৰ আৰু ব্ৰমেলিন নামৰ এটা প্ৰাকৃতিক এনজাইম থাকে, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু গৰমৰ দিনত শৰীৰ সতেজ ৰাখে। আজি আমি প্ৰায় 40টা আনাৰস পুলি ৰুলোঁ আৰু এতিয়া আন্ধাৰ হৈ গ'ল যিহেতু আজি ইয়াতে সমাপ্ত হ'ল। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব, কমেণ্ট কৰি জনাব। মই যে হেল্থ বেনিফিটবিলাক কৈছোঁ আপোনালোকক কেনেকুৱা লাগিছে এইবিলাক জনাব কমেণ্ট কৰি আৰু কাইলৈ লগ পাম। আজিলৈকে বাই।